Hello friends, welcome to our channel Advanced Strategy Mix. মই হান্তনা আপোনালোকক আমাৰ চেনেল এডভান্স ষ্ট্ৰেটেজি মিক্সলৈ স্বাগতম জনাইছো। এতিয়া সময় 11:30 বাজিছে। আজি আমি এটা নতুন ব্লগ আৰম্ভ কৰিবলৈ লৈছো। আসলতে আমি বৰপেটা হাউলিত আছো আজি। সেইকাৰণে আমি ভাবিলো যেহেতু মাঘৰ মাহ চলি আছে ধৰ্ম মাহ, গতিকে হেহে আমি ভাবিলো আজি সৰভোগৰ যেটো গৰখীয়া গোসাই স্থান আছে, মন্দিৰ আছে, আজি সেই মন্দিৰলৈ আমি দৰ্শন কৰিবলৈ যাম বুলি ভাবিছো। গতিকে আহকচোন আপোনালোককো আমাৰ লগতে সৰভোগৰ গৰখীয়া গোসাই থানলৈ আপোনালোককো লৈ যাওঁ আৰু লগতে আপোনালোককো মন্দিৰ দৰ্শন কৰাওঁ। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर। सफर कैसा है ये सफर, मंजिलों की न है कोई खबर। रास्तों से मेरी गहरी यारी हो गई, जो फर्ज से भरा था बस्ता वो भी खाली हो। গতিকে ফ্ৰেন্ডছ আমি মন্দিৰ প্ৰাংগণ আহি পালোহি। মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাই থান বৰপেটা জিলাৰ সৰভোগ অঞ্চলত অৱস্থিত। এই থানখন বহুত পুৰণি থান হয়। এতিয়া সময়ৰ লগে লগে অৱশ্যে বহুত গেটৰ পৰা আৰম্ভ কৰি মন্দিৰৰ বহুতো উন্নতি কৰা হৈছে। আমি মন্দিৰ আহি পালোহি। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, খুব বেছি আধা ঘণ্টা বা 45 মিনিট মান লাগে। আহকচোন আমি মন্দিৰৰ ভিতৰলৈ যাওঁ। ইয়াত মন্দিৰৰ সন্মুখ ভাগতে পানীৰ ব্যৱস্থা আছে। আপোনালোকে হাত ভৰি ধুই মন্দিৰৰ ভিতৰলৈ যাব পাৰে। মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটো খুবেই ধুনীয়া হয়, বহুত চাফ চিকুণ আৰু ধুনীয়া পৰিৱেশ। এই থানখনত বছৰৰ প্ৰত্যেকটো দিনেই মানুহ থাকে, তথাপি মাঘ মাহ বা তেনেকুৱা ধৰ্মীয় মাহসমূহত ইয়াত ভক্তৰ ভিৰ বেছিকৈ দেখা যায়। আজি যিহেতু মাঘ মাহৰ পূৰ্ণিমা তিথি হয়, সেয়েহে ইয়াত বহু ভক্তৰ আগমন হৈছে। ইয়াৰ মন্দিৰৰ ভিতৰত চাকি ধূপ আদি জ্বলোৱা নিষেধ, গতিকে মন্দিৰৰ বাহিৰতে ইয়াৰ সুব্যৱস্থা কৰা আছে। গতিকে আমিও চাকি ধূপখিনি আগতে জ্বলাই লওঁ। ভিতৰত দৈনন্দিন নাম প্ৰসংগ চলি আছে আৰু মাঘ মাহ বা তেনেকুৱা ধৰ্মীয় মাহসমূহত বিভিন্ন নীতি নিয়ম ইয়াত পালন কৰা হয়। আমি এতিয়া ইয়াত চাকি ধূপসমূহ জ্বলাই ভিতৰলৈ প্ৰৱেশ কৰিম। যিহেতু মাঘ মাহ, গতিকে ভকত বৈষ্ণৱসকলৰ আগমনো বহুত বেছি আৰু দৈনন্দিন যি নাম প্ৰসংগ হয় সেয়া নাম প্ৰসংগ ইয়াত হৈ আছে। মন্দিৰত সেৱা কৰি ভগৱানক সেৱা কৰি ফট নিৰ্মালি আদি লৈ আমি এতিয়া
মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। মন্দিৰৰ ভিতৰ ফালে এটি গৰুৰ মন্দিৰ আছে আৰু আপোনালোকে দেখিছে নিশ্চয় ভিতৰ ফালৰ গছবোৰত গামোচা ওলমি আছে। আচলতে লোকবিশ্বাস অনুসৰি এই গামোচাসমূহ ভক্তসকলে নিজৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে বান্ধে, অৰ্থাৎ ইয়াত গামোচা বান্ধিলে নিজৰ মনৰ ইচ্ছা পূৰণ হয় বুলি লোকবিশ্বাস আছে। এয়া মন্দিৰৰ পিছফালে থকা পুখুৰী। বৰ্তমান এই পুখুৰীৰ নিৰ্মাণ কাৰ্য চলি আছে। যদিও পুখুৰীটো আগৰ পৰাই আছে, তথাপি কাষবোৰ ধুনীয়া চিৰি আদি দি পেলাই নতুনকৈ নিৰ্মাণৰ কাম চলি আছে। এইখন এখন দলং। এই দলংখনেৰে পুখুৰীটোৰ মাজভাগলৈ যোৱাৰ ব্যৱস্থা আছে আৰু পুখুৰীৰ মাজভাগত ভগৱান শ্ৰীকৃষ্ণই কালনাগৰ ওপৰত থিয় হৈ থকা এটি ধুনীয়া মূৰ্তি আছে আৰু মন্দিৰৰ বেৰবোৰত ইয়াত বিভিন্ন পৌৰাণিক তথা ধৰ্মীয় কাহিনীসমূহ চিত্ৰৰ দ্বাৰা বৰ্ণনা কৰা হৈছে। চাৰিওফালৰ পৰিৱেশ চাওক, এয়া খুবেই ধুনীয়া পৰিৱেশ। এয়া বৃন্দাবন। মন্দিৰৰ দেৱালত এইদৰে অংকন কৰা হৈছে বস্ত্ৰহৰণৰ দৃশ্য। এয়া বৃন্দাবনৰ দৃশ্য। এয়া বকাসুৰ বধ। গোটেই মন্দিৰৰ বাহিৰৰ দেৱালবোৰত এনেকুৱা পৌৰাণিক তথা ধৰ্মীয় আখ্যানসমূহ চিত্ৰৰ দ্বাৰা বৰ্ণনা কৰা হৈছে। ইয়াত চাৰিওফালৰ বিভিন্ন উদ্যান সদৃশ পৰিৱেশ এটা আছে। ইয়াত আছে ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি ধুনীয়াকৈ সজাই থোৱা আছে। এতিয়াও বহুত দূৰ দূৰণিৰ পৰা মানুহ মহাপ্ৰভু গৰখীয়া গোসাঁই থানলৈ আহিয়ে আছে।
ফটোগ্ৰাফাৰ আছে, প্ৰফেশ্যনেল ফটোগ্ৰাফাৰ হয়, তেওঁলোকে এই ধুনীয়া পৰিৱেশ বা ধুনীয়া চিনাৰীবোৰত মানুহৰ ফটো উঠাই আৰু সেইবোৰ ফ্ৰেম বনাই পেলাই বিক্ৰী কৰে, দিয়ে মানুহৰ ইচ্ছা অনুযায়ী। আমাৰ মন্দিৰ দৰ্শন কৰা প্ৰায় শেষেই হ'ল। এতিয়া আমাৰ সৰভোগতে এঘৰ আলহী আছে, গতিকে আমি এতিয়া মন্দিৰ দৰ্শন কৰি এতিয়া আমি তেওঁলোকৰ ঘৰলৈ যাম। এয়া আলহী ঘৰ মোৰ জেঠী হয়, সম্পৰ্কীয় জেঠী শাহু হয় আৰু মোৰ বৌ হয়। আমি তেওঁলোকৰ ঘৰলৈ গ'লোঁ, গৈ তেওঁলোকৰ ঘৰত ভাত পানী খাই আমাৰ আজিৰ যাত্ৰা ইমানতে সামৰিলোঁ।